মই আজি মদ খাম কবি গুৰুজন আবৃত্তি গুৰুজন আৰু ধ্ৰুৱজ্যোতি মই আজি মদ খাম মদ মাতাল হম মাতলামি কৰি জীৱনবোৰ ৰঙীন হ'ব মানুহবোৰ শুই পৰিব তেতিয়াই জাগিব মোৰ বাসনা নিচা আবে বহুত নিচাহত কি কৰোঁ ঠিক নাই ৰেপ কৰিব পাৰোঁ অৰ্ধনগ্ন সেই ছলনাময়ী নাৰীক অট্টহাস্য কৰি খাবতি ল'ম বুকুত নাঙত কৰিম তোমাক নাঙত তাৰ পিছত ৰাতিপুৱা সংবাদ মাধ্যমত প্ৰকাশ পাব এয়া চাওক আপোনালোকে নিশাৰ এন্ধাৰত কোনোবা এজনী ছোৱালীক বলৎকাৰ কৰি এনেদৰে ৰাস্তাৰ দাঁতিত পেলাই থৈ গৈছে এই ৰাতিৰ মহানগৰৰ মায়াবী চমৎকাৰ কোনে কৰিলে ধৰ্ষণ সেই দুবাক ৰাতি ক'ৰ পৰা আহিছিলে এই ছোৱালীজনী অভিভাৱকবোৰে বাৰু গম পায়নে এতিয়া অনুসন্ধানত ব্যস্ত মহানগৰ আৰক্ষী ক'ৰ পৰা কলৈ যাব হ'ব লক্ষণীয় চাই থাকিব আপোনালোকে বিতং খবৰৰ বাবে ফকাছ নিউজ কেমেৰা পাৰ্চন গুৰুজনৰ সৈতে মই ধ্ৰুৱজ্যোতি নাথ ধন্যবাদ কিন্তু প্ৰকাশিত নহয় ধৰ্ষিতা কিয় হয় ৰাতি কেই বজালৈ মহানগৰীত উত্তাৱল হয় আচাৰ ব্যৱহাৰ চাল চলন ভুল ধৰ্ষণকাৰীৰ কিয় সুযোগ দিয়ে কোনে যেতিয়া হাতত থাকিব বিয়েৰ হুইস্কি অফিচাৰ চইচ মুখত থাকিব চিগাৰেটৰ ধোঁৱা বাৰৰ পৰা ওলাই আহোঁতে যেতিয়া থৰক বৰক খোজ আবে জেতাৰ ৰামো নাই লক্ষ্মণো নাই কোনোবাই নাচি থাকিলে যে তাত পূজা কৰিব কোনেও সাৰি নাযায় নিশাৰ চিত পখিলিবোৰ কোনোবাই আকৌ বিনিময়ত কোনোবাই দেহৰ ক্ষুধাত কিন্তু মই মদ খামেই খাম নিচাৰ ৰাগিত মাতাল হোৱাটো এটা আনন্দ অভদ্ৰও হ'ব পাৰোঁ কিন্তু এপলক সময় সলাই দিয়ে চৰিত্ৰ সলাই পেলাই জীৱন অনুশোচনা হয় ৰাতিপুৱা কি কৰিলো ৰেপ কৰা ছোৱালীজনী কাৰোবাৰতো বেহেন হয় সিহঁতৰো অনুশোচনা হয় পিতৃ মাতৃৰ সপোনবোৰৰ কথা সপোন এয়াই স্তিমিত হয় এপলক থমকে এক মুহূৰ্ত কাৰণ ৰাতি হ'লে আকৌ সিহঁতৰ ঠাই হয় গৈ নিশাৰ সেই মায়াবী নগৰ